নমস্কাৰ। আজি যিখন কিতাপৰ কথা ক'ব লৈছোঁ সেইখন হ'ল মোৰ জীৱন ধুমুহাৰ এছাতি অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু কোইনচিডেণ্টলি কাকতলীয়াভাৱে আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু দিৱসো। এই গ্ৰন্থখন আজি গ্ৰন্থমেলালৈ অলপ সময়ৰ কাৰণে গৈছিলোঁ। তাতে যাওঁতে মই বৰ্ণ বুক ষ্টলত পালোঁ আৰু কিনি আনিলোঁ। পুৰণি কিতাপ এখন। এই গ্ৰন্থখন আচলতে প্ৰথম প্ৰকাশ হৈছিল 1973 ৰায়চৌধুৰীৰ মৃত্যুৰ পিছত। তাৰ পিছৰ পৰা এই গ্ৰন্থখনৰ প্ৰকাশ হোৱা নাই। আৰু এই সংস্কৰণটো নতুন সংস্কৰণটো প্ৰকাশ কৰিছে অশোক পাব্লিকেশ্যনে, গুৱাহাটীৰ অশোক পাব্লিকেশ্যনে। আৰু নামটোৰ পৰাই হয়তো ধাৰণা কৰিব পাৰি এইখন এখন অটোবায়োগ্ৰাফিকেল বা আত্মজীৱনীমূলক গ্ৰন্থ। বৰ দীঘলীয়া ডাঙৰ নহয়। আচলতে অম্বিকাগিৰি ৰায়চৌধুৰীৰ তেওঁ নিজৰ জীৱনৰ কেতবোৰ খণ্ডিত চিত্ৰ আচলতে ইয়াত দাঙি ধৰিছে। আৰু মূলতঃ তেওঁৰ পঢ়া শুনা আৰু তেওঁৰ কেতবোৰ এক ধৰণৰ মেমৰিজ বা স্মৃতি কিছুমান ইয়াত তেওঁ তুলি ধৰিবলৈ যত্ন কৰিছে। তেওঁৰ প্ৰেছৰ যি ব্যৱসায়, সেই প্ৰেছৰ ব্যৱসায়ৰ লগতে চেতনা প্ৰকাশৰ কথাখিনি, অৰুণা প্ৰেছ তেওঁৰ জেইলৰ কাহিনী, আৰু মাজে মাজে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি আচলতে তেওঁৰ যি কণ্ট্ৰিবিউশ্যন, অৱদান, সেই বিষয়েও কিছু কিছু ধাৰণা আমি পাব পাৰোঁ। কিতাপখন পঢ়োঁতে কিতাপখনৰ যদি আমি গদ্যশৈলীলৈ চাওঁ, প্ৰথম পেৰেগ্ৰাফটো আচলতে পঢ়ি বহুতে হয়তো অলপমান অসুবিধা পাব পাৰে। বৰ দীঘলীয়া বাক্য। মই পঢ়ি দিছোঁ। দুৰ্দম গতিৰে বৈ অহা নৈখনিয়ে তাৰ সেই পুৱাৰ পোন মুহূৰ্তটোৰ পৰাই ভাঙন গঢ়নৰ কত কিমান আঁচোৰ লগাই আহি আজি এইখিনি পায়ো তাৰ খোজৰ থিতি লগাব পৰা নাই। নিতৌ নতুন নতুন পয়মাল আৰকালৰ খলক তুলি প্ৰাণী সমাজত আশা নিৰাশাৰ ৰং বেৰং ৰচনা ৰচিহি গৈয়ে আছে। এই বাক্যটো শেষ। বাক্যটোত কেইবাটাও কথা আচলতে একেলগে সোমোৱাই দিয়া হৈছে। মানে প্লেইন বা এক ধৰণৰ সহজ অসমীয়া গদ্য পঢ়া মানুহখিনি অলপ অসুবিধা পাব পাৰে প্ৰথম অৱস্থাত। অৱশ্যে বাকী গোটেইখিনি চেণ্টেঞ্চ এনেকুৱা নহয়। ইয়াত তেওঁ প্ৰথমতেই ছেকেণ্ড পেৰেগ্ৰাফটোৱে লিখিছে এটা খুব গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনৰ কথা আছে। আচলতে ৰেফাৰেঞ্চ হিচাপে আমি ধৰিব পাৰোঁ। তেতিয়া 1897 চন, সেই বিখ্যাত প্ৰলয়কাৰী আপদীয় ভূঁইকোপটোৰ 2 বছৰ। 1897 এটা বৰ প্ৰলয়ংকাৰী ভূমিকম্প আহিছিল এই অঞ্চলটোত, অসমত। আৰু সেই ভূমিকম্পৰ ৰেফাৰেঞ্চত তেওঁ কথাটো লিখিছে। তাৰপিছত তেওঁ ব্যক্তিগতভাৱে হোৱা তেওঁৰ কেতবোৰ অভিজ্ঞতা, আৰু তেওঁ আজিকালিৰ ভাষাত যদি কওঁ খুব শৰীৰ চৰ্চা কৰিছিল, জিমলৈ গৈছিল। তাৰ কিছু কিছু তেওঁ স্মৃতিও লিখিছে। তেওঁলোকৰ কুস্তিৰ সময় আছিল, পঢ়ি শুনি উঠি পুৱা 8টাৰ পৰা 9টালৈকে, আৰু আবেলি স্কুলৰ পৰা আহি 5টাৰ পৰা 7টালৈকে। মানে আমাৰ ভাষাত আজিকালিৰ দৰে জিমত গৈছিল। এটা বৰ ইণ্টাৰেষ্টিং ঘটনা এটা পালোঁ। যিটো ঘটনাটো তেওঁ বৰ্ণনা কৰিছে সেইটো পঢ়ি মোৰ এখন বিখ্যাত ফটোলৈ মনত পৰিছে। এটা শিশু খাবলৈ পোৱা নাই, অৱস্থা নাই, কিবাকে গৈ আছে, আৰু পিছে পিছে এটা শগুন গৈ আছে। অৰ্থাৎ শিশুটো মৰিলে শগুনে খাব। আৰু সেই ফটোখনৰ কাৰণেই ফটোগ্ৰাফাৰগৰাকীয়ে পুলিটজাৰ বঁটা পাইছিল। পিছত তেওঁ অন্তৰ্দন্তত ভুগি হেনো আত্মহত্যা কৰিছিল। বিখ্যাত ফটোখনৰ কথাখিনি যদি আমি গম পাওঁ, বহুতে হয়তো জানে কথাটো। ইয়াতো ঠিক তেনেকুৱা ঘটনা এটাই তেওঁ বৰ্ণনা কৰিছে। এজন ল'ৰা আচলতে কোনো ব্যৱসায়ীৰ তাতে তেওঁ ভাত বনোৱা হিচাপে আছিল। পিছত যেতিয়া তেওঁৰ বেমাৰ হ'ল, কলেৰা হ'ল, নামৰ পৰা তেওঁক আধামৰা অৱস্থাতেই পেলাই থৈ গুচি গৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দেখা পায়, গম পায় সেই ল'ৰাটোক কেনেকৈ তুলি আনি
ডক্টৰৰ হতুৱাই চিকিৎসা কৰাইছিল আৰু পৰৱৰ্তী সময়ত সেই ল'ৰাজন মানে প্ৰতিষ্ঠিত হৈছিল এগৰাকী ব্যৱসায়ী ৰূপে সেই কথাটো আছে সো ইয়াত মানে বৰ্ণনাটো এনেকুৱা যে ওচৰ পাই দেখিলোঁ শগুন এজাকৰ কেইটামানে পৰি থকা ল'ৰাটোৰ 9-10 হাতমান দূৰে দূৰে পাখি জোকাৰি জোকাৰি ইফাল সিফালকৈ লৰি ফুৰিছে আৰু কেইটামান বহি আছে ল'ৰাটোৱে শৌচ বমি আৰু ভিজা বালিৰে লেটিপেটি হৈ কৰচি কৰচি গৈ নদীৰ জেলিত মুখ লগাই পানী পিবলৈ যত্ন কৰিছে মই বোকা কিছুমান দলিয়াই শগুনবিলাকক আৰু দূৰলৈকে খেদি পঠালোঁ বৰ এটা মানে ভয় লগা দৃশ্য আচলতে ল'ৰাটো মৰিলে শগুনখিনিয়ে খাব হিষ্ট্ৰী ৰিপিটছ টাইপৰ কথা হৈছে সেই বিখ্যাত ফটোখন বাৰু ভিডিঅ'টোৰ মাজত দি দিম সেই যিখন ফটোৰ মই কথা ৰেফাৰেঞ্চ হিচাপে কৈছোঁ পুলিটজাৰ বঁটা পোৱা মানে ফটো সাংবাদিকগৰাকীৰ কথা আৰু অন্যান্য বহুত ৰেফাৰেঞ্চ আছে স্বাধীনতা সংগ্ৰামৰ ৰিলেটেড বহুখিনি কথা আছে আৰু এটা কথা যে এই মানে আত্মজীৱনীবিলাক পঢ়িলে কি হয় সেই সময়ৰ সমাজ জীৱনৰ কথাবিলাক কিছু কিছু পৰিমাণে ধাৰণা কৰিব পাৰি গম পোৱা যায় আৰু যিহেতুকে অম্বিকাগিৰি ৰায়চৌধুৰী নিজেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিল সাহিত্য সংস্কৃতিৰ লগত জড়িত আছিল প্ৰকাশনৰ লগত জড়িত আছিল গতিকে সেই সময়ৰ অসমীয়া সমাজ জীৱনৰ সাহিত্য সংস্কৃতি আদি দিশবোৰৰ এটা ধাৰণা এনেবোৰ গ্ৰন্থ পঢ়িলে পাব পাৰিম বা তেওঁৰ এই গ্ৰন্থখন পঢ়িলে আমি পাব পাৰোঁ চেতনা প্ৰকাশৰ তেওঁৰ কাহিনীখিনি ইয়াত আছে পাণ্ডু কংগ্ৰেছৰ কথা আছে তেওঁৰ সেই বিখ্যাত গীত বন্দুকী ছন্দৰে তাৰ কথাখিনি তেওঁ লিখিছে আৰু এক দীঘলীয়া অংশ জুৰি আচলতে তেওঁৰ অৰুণা প্ৰেছৰ কথা তেওঁ লিখিছে তেওঁৰ যিটো প্ৰেছ আৰু চেতনা প্ৰকাশৰ কথা লিখিছে চেতনা আলোচনীখনে অসমীয়া সাহিত্য জগতত অসমীয়া আলোচনীৰ জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে তো চেতনাখিনি কথা যিসকলে জানে তেওঁলোকে গম পায় চেতনাৰ প্ৰথম সংখ্যা খুব সম্ভৱ 1000তকৈ অধিক ছপোৱা হৈছিল তেওঁ নিজেই লিখিছে কিন্তু কিমান মনত নাই বুলি লিখিছে যি নহওক প্ৰেছৰ ইতিহাস যদি অসমৰ লিখিবলগীয়া হয় তেতিয়াহ'লে অম্বিকাগিৰি ৰায়চৌধুৰীৰ অৰুণা প্ৰেছ আৰু আনন্দ প্ৰেছবোৰৰ কথা আহিব এই গোটেই কথাখিনি তেওঁ ইয়াত যথেষ্ট পৰিমাণে দীঘলীয়াকৈ লিখিছে আচলতে তেওঁৰ আত্মজীৱনীখনৰ এক দীঘলীয়া অংশ জুৰি তেওঁৰ অৰুণা প্ৰেছ আৰু চেতনাৰ কথাবিলাক বৰ্ণিত কৰা হৈছে তেওঁ জেলত যোৱাৰ ঘটনা তেওঁৰ প্ৰেছ জ্বলি যোৱাৰ ঘটনা পুনৰ সেই প্ৰেছ চলোৱাৰ ঘটনা কথাবিলাক আছে আৰু শেষৰ ফালে অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱনৰ লগত জড়িত তেওঁৰ ব্যক্তিগত জীৱনৰ এটা কথা তেওঁৰ তুমি বুলি যি কাব্যগ্ৰন্থ সেই তুমিৰ উৎস সম্পৰ্কে তেওঁ নিজেই লিখি থৈ গৈছে কেনেদৰে তেওঁ আঙুলি কাটি তেওঁৰ মানে ভাল লগা প্ৰেয়সী বুলিয়ে কৈছোঁ তেওঁলৈ উপহাৰ হিচাপে পঠিয়াই দিছিল তেওঁৰ প্ৰেমৰ চিন স্বৰূপে সেই কথাখিনি তেওঁ নিজেই বৰ্ণনা কৰিছে মূলতঃ যিহেতুকে এখন আত্মজীৱনীমূলক গ্ৰন্থ আমি এই আত্মজীৱনীমূলক গ্ৰন্থখনত সেই সময়ৰ কিছু আভাস পাম আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে যদি আমি জানিবলৈ বিচাৰোঁ এইখন গ্ৰন্থ অনিবাৰ্য অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে অন্যান্য গ্ৰন্থ আছে কিতাপপত্ৰ আছে তেওঁৰ ৰচনা বুলিও এখন আছে সম্ভৱতঃ মোৰ লগতে এখনত আছে সেইখন এই মুহূৰ্তত নাই এখন সৰুকৈ প্ৰকাশ পাইছে আগ্ৰহীসকলে নিশ্চয় এইখন গ্ৰন্থ ল'ব পাৰে মানে কিনিব পাৰে আৰু আজিৰ এই দিনটোত তেওঁক স্মৰণ কৰিছোঁ অসমীয়া জাতীয় জীৱনৰ প্ৰতি তেওঁৰ যি অৱদান সেই অৱদান অসমীয়া জাতিয়ে হয়তো সদায় সোঁৱৰি থাকিব অৱশ্যে এটা কথা যে আমি কোনো মানুহৰ অৱদানৰ কথা আলোচনা কৰোঁতে আমি সমালোচনাত্মক দৃষ্টিভংগীৰে কিন্তু আলোচনা কৰিবই লাগিব একপক্ষীয়ভাৱে আমি সকলো কথা গ্ৰহণ কৰিলে নহ'ব কাৰণ মানুহ এজনৰ জীৱনৰ সকলো কথা সদায় প্ৰাসংগিক নহয় গতিকে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথাবিলাকো তেওঁৰ যিবিলাক আদৰ্শ বা তেওঁৰ লিখনিবিলাক গ্ৰহণ কৰোঁতে আমি সমালোচনাত্মক দৃষ্টিভংগীৰেহে গ্ৰহণ কৰিব লাগিব চ' থেংক ইউ